তো আজি বলক আজি এটা ভিডিঅ' বনাওঁ তো বহুত দিনৰ পৰা ভিডিঅ' বনোৱা নাছিলোঁ তো ৰুমটো ইমান খাছ নাই তো বনাব লাগিব কিন্তু ৰুম অলপ পেইণ্টিং চেইণ্টিং কৰিম কেইদিনৰ পিছত তো আজি এটা আনবক্সিং কৰিম ভিডিঅ' তো আপোনালোকক দেখুৱাব অলপ চেষ্টা কৰিম তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ মানে আনবক্সিংটো আৰম্ভ কৰোঁ মানে তো এই বস্তুটো মানে ইউটিউবৰ পৰা আহিছে যোনটো মোৰ মৃদুল ভূঞা ইউটিউব চেনেল আছে সেইটোৰ পৰা আহিছে তো আপোনালোকক দেখুৱাম অলপমান আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ মানে আনবক্সিংটো আমি আৰম্ভ কৰোঁ তাৰপিছত ইয়াত লিখা আছে এইটো চাওক এইখিনিতে লিখা আছে যে ডু নট কালেক্ট কেছ অ'কে আজিৰ এইটো আনবক্সিং কৰিব গৈ আছোঁ এইটো দাটো বৰ ডাঙৰ দা দেই চাৰ্জাৰটো অলপ কেনেকুৱা আহিছে চাওঁ চাৰ্জাৰ চাৰ্জাৰটো আহি গ'ল বৰ্তমান চাৰ্জাৰ এইটো চাৰ্জাৰ হয় চাৰ্জাৰটো এতিয়া আমি মানে ইউজ কৰি পালোঁ ন হৈছে নাই চাৰ্জাৰ কিন্তু মানিব লাগিব দুটা দেই দুটা পইণ্ট আছে আৰু এইটো লগাব পাৰিম এইটো দুটা মজা তাৰপিছত এইটো খুলি থওঁ এতিয়া ফাইনেলি অন হৈ গ'ল অন হোৱাৰ পিছত ইয়াতে আহিছে এইটো লগাই দিম ইয়াতে নালাগে হৈ গৈছে দেই ক্লিয়াৰ হৈ গৈছে তো থেংক ইউ ইউটিউব এণ্ড ফ্লিপকাৰ্ট যে মোৰ বস্তুটো আহি পাই গ'ল ইয়াতে